হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু ৰাতিপুৱাৰ পৰা বনোৱা কোনোৱাতে ব্যস্ত হৈ আছোঁ, ঘৰত আলহী আছে সেইকাৰণে। আৰু এতিয়া মই বনাবলৈ লৈছোঁ হাঁহৰ মাংস, আৰু হাঁহৰ মাংস মই জুইত বনাম। আৰু আপোনালোকে ভিডিঅ'টো চাব, আৰু মই কি ক'ত বনাম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকিব। মই মাংসত বেলেগ মছলা ব্যৱহাৰ নকৰোঁ। মই ঘৰতে গোটা ধনিয়া আৰু গোটা জিৰা আছিলে, সেইবোৰ মিক্সিত দি লওঁ আৰু ইয়াকে ব্যৱহাৰ কৰিম। এইখিনিতে মিক্সিত দি লওঁ। মোৰ মছলা পিচি হৈ গ'ল, আৰু এতিয়া আদা আৰু নহৰু গুচাই লওঁ। আৰু আদা নহৰু মই মিক্সিত নিদিওঁ, খুন্দনাতে খুন্দি লওঁ। মিক্সিত দিলে বেছি মিহি হৈ যায় যে ভাল নালাগে, সেইকাৰণে মই খুন্দনাতে খুন্দিম। হাঁহৰ মাংসৰ লগত কোমোৰা দিলে বেছি ভাল লাগে খাই, কিন্তু এতিয়া কোমোৰা নাই, সেইকাৰণে ঘৰৰে অমিতা সৰু এইটো, কিন্তু গোটেইটো নিদিওঁ, তাৰে অকণমানহে দিম। আৰু আদা নহৰু গুচাই লওঁ, লগত পিঁয়াজ, বিলাহী, আলু সেইকেইটা মই গুচাই লওঁ। তাৰপিছত আপোনালোকক বনাওঁতেনে লগ পাই আছোঁ। এয়া হৈছে মাংস, আৰু এয়া পিঁয়াজ কাটি ল'লোঁ, লগতে অমিতা, আলু, বিলাহীও কাটি ল'লোঁ। আৰু দেখিছে নাই, লগত দিম ঘৰৰ ভোট জলকীয়া। আমিতো ভোট জলকীয়া বুলিয়ে কওঁ, কোনোৱে বিহ জলকীয়া বুলিও কয়। আৰু আপোনালোকে কি বুলি কয় ক'বচোন। আৰু এয়া আদা নহৰু এয়া পিচি ল'ম। হৈ গ'ল, আৰু এতিয়া বনালেই হ'ব। জুইত ভাত বনাই ভালেই লাগে, কিন্তু জুইকুৰা ধৰিবলৈ বহুত দিগদাৰ হয়। বহুত সময় যুঁজি যেনে তেনে জুইকুৰা উঠিলেগৈ। আৰু এইটো কিন্তু আমাৰ বাহিৰৰ আমি য'ত জুই ফুৱাওঁ সেইটো চৌকাহে, আৰু চৌকাটো পপাই বনাইছিলে। কেনেকুৱা লাগিছে জনাবচোন। আৰু এইবোৰ ভিতৰৰ পৰা চব বস্তু আনি লৈছোঁ এটা এটাকৈ। কেৰাহীটো পাতি দিলোঁ, আৰু এইটো মাটি কেৰাহী হয়। মাটি কেৰাহীত জুইত মাছ মাংস বনালে খুব সোৱাদ হয়, সেইকাৰণে মাটি কেৰাহীটোতে বনালোঁ। কেৰাহীটো গৰম হ'ল, এতিয়া মিঠাতেল দিম ইয়াত। আৰু এতিয়া তেলত দিম গোটা জিৰা কেইটামান। তাৰ পাছত এয়া দিছোঁ পিঁয়াজ। খুন্দি থোৱা আদা নহৰু দি দিছোঁ। ভাজি থকা পিঁয়াজ আৰু আদা নহৰুতে মই হালধি দি দিছোঁ, কাৰণ তেলত হালধি দিলে যিকোনো চব্জিৰে কালাৰটো ভাল হয়। এতিয়া ইয়াত দিম মাংসখিনি। এতিয়া নিমখ দিছোঁ। এতিয়া মাংসখিনি ভালকৈ লৰাই লৈছোঁ। আজি জুইত বনাই ভালেই লাগিছে, বতৰটো ঠাণ্ডা হৈ আছে যে। আৰু এইটো দেখিছেনে, এতিয়া ইয়াতে দি দিম। দ্বিতীয়টো দি দিম, ঠাণ্ডা বতৰ। জালুক দিম বুলি ভাবিছিলোঁ, কিন্তু নিদিওঁ, এইটোকে দিম। মাংসখিনি অলপ সময় ভাজি লোৱাৰ পিছত এতিয়া দিম মই এতিয়া
গুড়ি কৰি লৈছিলোঁ মছলাখিনি ইয়াতে দি দিম। মাংস কালাৰ দেখিছে নাই? জুইত বনালে এনেকুৱাই হয়, মাছ হওক বা মাংসই হওক, খায়ো ভাল লাগে আৰু ৰংটোও ভাল লাগে। মাংসখিনি অলপ ভাজি লোৱাৰ পিছত কাটি থোৱা বিলাহী, অমিতা, আলু সেইখিনি দি দিছোঁ। এইখিনিও এতিয়া লৰাই লওঁ। অলপ সময়ৰ কাৰণে ঢাকনাখন দি দিছোঁ আৰু জুই উঠি আছে। আৰু মই এয়া ভিতৰত হালধি নিমখ থৈ আহি লওঁ। বাহিৰত মাংস বনাই থকা হৈছে আৰু এতিয়া মই গেছতে ভাতটো তুলি দিছোঁ আৰু দালি অকণ বনাম, ভাজি অকণ বনাম, গেছতে বনাম দালি ভাজি। আৰু সেয়া ভিডিঅ' কৰি নাথাকোঁ আৰু অলপ মানে দালি ভাজি বনোৱাৰ পিছত আকৌ আপোনালোকক লগ পাইছোঁ। মাংস হৈছেগৈ আৰু বেছি সময় নালাগে আৰু 10 মিনিটমানৰ পাছত হৈ যাব আমাৰ মাংস। আদা নহৰু যে খুন্দিছিলোঁ তেলত দিলোঁ, তাৰপিছত অকণমান থৈ দিছিলোঁ, এতিয়া দি দিছোঁ। মানে এতিয়া দিলে মানে গোন্ধটো ভাল আহে মাংসখিনি। মাংস হৈ গ'ল, মানে গ্ৰেভি কৰা নাই, দালি বনাইছোঁ যে সেইকাৰণে। কালাৰটো কেনেকুৱা হৈছে জনাবচোন। বহু সময় পাছত ভাতকেইটা যেনে তেনে ৰেডি হ'লগৈ। ভাতৰ লগত আছে হাঁহৰ মাংস, মচুৰ দাইলৰ সৈতে নলটেঙা, বন্ধাকবি, গাজৰ, বিলাহী, আলু ভাজি, ডিম অমলেট আৰু লগত অকণমান বনালোঁ তিয়ঁহ আৰু গাজৰৰ সৈতে চালাড। আলহীয়ে ভাত পানী খালে ময়ো বাচন বৰ্তনবোৰ ধুই ওপৰতে কাপোৰ অলপ ধুই মেলি থোৱা আছিলে সেইখিনি নিবলৈ আহিছোঁ। আৰু ইয়াৰ ওপৰত ধুনীয়াকৈ ৰ'দ পৰি থাকে যে সেইকাৰণে বৰ্তাহঁতে আজি ধান বহাইছিলে, সেইকাৰণে ওপৰতে মেলি দিছেহি। আৰু এইটো ধানে মানে যিটো ধান বহাই মানে সেইটোৱে মানে সান্দহগুড়ি খুন্দা হয় আৰু ভাত খাবলৈও বহুত ভাল হয় এইটো ধানৰ, যিটো ধান মানে বহায়। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন। আৰু আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ, অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ হ'ম। আজিলৈ আহিছোঁ, বাই।